স্কুলৰ পৰা আহি ভাত বনাই আছোঁ। দুটা কেকৰ অৰ্ডাৰ আছে, কেক দুটাও বনাওঁ লগতে। আকৌ দেহাৰ কাইলৈ আকৌ ক্লাছ টেষ্ট আছে, মেথছৰ ইংলিছৰ দুটা ক্লাছ টেষ্ট ল'লে। 27 তাৰিখৰ পৰা সিহঁতৰ পৰীক্ষা আছে। তাকে গোটেইখিনি কৰি থাকোঁ, দেখাইও থাকোঁ। ভাতটো বনাওঁগৈ, চাই থাকক আপোনালোকে মোৰ ভিডিঅ'। ধন্যবাদ। দেহাৰ আজি ক্লাছ টেষ্টৰ বহি এইখন। ভাত বনাই আছোঁ, মাছ ভাজিছোঁ। তাৰপিছত দেহা আহিছে উৎপাত কৰি গৈ। কমলা খালে। কমলা খালা নাই? কমলা খালা নাই? এতিয়া কেকটো বনাই লওঁ, সেইখিনি কৰি লওঁ প্ৰথম। ইমানখিনি কৰিবলৈ কষ্ট হয়, ল'ৰাক আনোগৈ, আনি ভাত বনাওঁ, তাক আকৌ পঢ়াবলৈ আছে। কাইলৈ এক্সামো আছে, কেকৰ দুটা অৰ্ডাৰো আছে, সেইকেইটাও কৰি লওঁ। কৰি মেলি তাক পঢ়াব লাগিব, আকৌ বজাৰলৈ যাওঁ। বহুত কষ্ট হয়, তথাপিও কৰি থাকোঁ। ভাত হৈ গ'ল, জাতিলাও মাছৰ জোল, তাৰপিছত মাছ ভাজি আৰু ভাজি আছে। এইখিনি ভাঙি লৈছোঁ। এইখিনি 5টা আছে দিম। কেকটো প্ৰথম গুলি লওঁ, দি ল'লোঁ। চেনিখিনি দি লৈছোঁ, গোটেইখিনি একেলগে বস্তুখিনি গোটেইখিনি দি মঠি ল'ম, গুলি ল'ম। মোৰ ব্লেণ্ডাৰ মাৰিকেইডাল এইকেইডাল বেয়া হ'ল, এইকেইডাল লগাই লৈছোঁ। কৰিবলৈ বৰ অসুবিধা হৈছে, ভাল কৰিবলৈ যাম আজি। এতিয়া দেহাকো পঢ়াই আছোঁ মাজে মাজে। কেকটো বনাই হৈ গ'ল। এইটো ধুনীয়া হৈছে বহুত। কেক আৰু এটা এইটো বনাওঁ, দুটা আছে অৰ্ডাৰ, দুটাই বনাওঁ। এইখিনি তুলি দিওঁ, এতিয়া খাই দিলোঁ। দুইটা এটা হ'লেই আৰু এইটো হৈ গ'লে আজৰি। এইটো লেয়াৰকেইটা বনাই লওঁ এনেকৈ, তাৰপিছত অলপ সময় ফ্ৰিজত থওঁ, তেতিয়া ঠাণ্ডা হৈ থাকিব। তাৰপিছত আইচিং কৰিম আৰু। এই লেয়াৰকেইটা বনাই ল'লোঁ, 3টা লেয়াৰ কৰি ল'লোঁ। কেকটো বনাই আহি অলপ সময় বহিছোঁহি। দেহা আৰু দেউতাক দুইটা ঢকুৱাখানালৈ গ'ল বজাৰ কৰিবলৈ, আৰু চুলি তুলি কাটিব সিহঁতে। মই যাম বুলি ভাবিছিলোঁ, যাব নাপালোঁ, নগ'লোঁ। কেক বনাই নহ'লেগৈ। সেই দুইটা এতিয়া কাটি মানে লেয়াৰকেইটা কাটি মই ফ্ৰিজত ৰাখি থৈ আহিছোঁ। ঠাণ্ডা হ'লেই আইচিং কৰিম আৰু কৰি মেলি আকৌ ভাত বনাব লাগিব। দেহাৰ কাইলৈ এক্সাম আছে, সোনকালে উঠিব লাগিব ৰাতিপুৱা। হৈ গ'ল এইটো। দুটা লেয়াৰ কৰি ল'লোঁ। এতিয়া অলপ সময় ফ্ৰিজত আকৌ ৰাখি থওঁ। এইটো দুইটা ফ্ৰিজত ৰাখি থওঁ, ঠাণ্ডা হ'লে আইচিং কৰিম। জৰুৰী সময় পাইছোঁ, সেইকাৰণে ইউনিফৰ্মবিলাক ইস্ত্ৰি কৰি থৈ দিছোঁ। দেহাৰ ইউনিফৰ্ম ইস্ত্ৰি নকৰিলে দেউতাকে বৰ বেয়া পায়, সেইকাৰণে কাপোৰ ইস্ত্ৰি কৰি আছোঁ। দেহা ভাগৰ কৰি লওঁ এইখিনি, তাৰপিছত আজৰি পাইছোঁ। সেইকাৰণে অকণমান সময় আজিয়ে কৰি থওঁ। সদায় ইস্ত্ৰি কৰিবই লাগে ৰাতিপুৱা, নহ'লে বৰ লৰালৰি হয়। আজি এতিয়া সময় পাইছোঁ কাৰণে ইস্ত্ৰি কৰি লৈছোঁ কাপোৰখিনি। ঢকুৱাখানাৰ পৰা আহি পালেহি, ছাগলী মাংস লৈ আহিছে, এতিয়া বনাব দেই। মছলা সানিবলৈ লৈছে, মছলা সানি থৈ দিব এতিয়া অকণমান সময়। কেক বনাওঁগৈ, তেওঁ সেই মাংস বনাবলৈ লৈছে জুহালত বহি। এইখিনি হৈ গ'ল, এতিয়া মই আইচিং কৰোঁগৈ। এনেকৈ অকণমান সময় ফ্ৰিজত ৰাখিম, তাৰপিছতহে আকৌ বাকীখিনি মই কৰিম। এইটো হৈ গ'ল, এইটো অলপ ফ্ৰিজত থৈ লওঁ এতিয়া। তাৰপিছত আকৌ কভাৰ কৰিম গোটেইটো।